হেল্ল' এভৰিৱান, একাপ চাহৰ সৈতে আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই দশম শ্ৰেণীৰ পাঠ্যপুথিৰ ইতিহাস পাৰ্টৰ লেচনসমূহৰ মাজৰ প্ৰশ্নখিনি উলিয়াই বহীত নোট কৰি গৈছোঁ। আপোনালোকক এটা ভিডিঅ'ত আগৰ নোটখিনি দিছোঁ। নেক্সট ভিডিঅ'ত আৰু নোট দিম, যাতে প্ৰশ্নখিনি উলিয়াই লৈছোঁ, যাতে মোৰ মুখস্থ কৰিবলৈ সুবিধা হয়। কিতাপখনত ডাইৰেক্ট পঢ়িলে খেলি মেলি হৈ যায়। মই নোটখিনি বনাই মুখস্থ কৰিলে মই সোনকালে মুখস্থ হয়, সেইবাবে নোট বনাই লৈছোঁ। আজি মই আপোনালোকক জনাম মই ADR ৰ কাৰণে কি কিতাপ পঢ়িছোঁ। মই পঢ়িছোঁ লুচেণ্টৰ, মোৰ ওচৰত লুচেণ্ট জেনেৰেল নলেজখন আছে, আছাম ইয়াৰ বুক আৰু NCERT পেটাৰ্ণৰ এখন জেনেৰেল নলেজ আছে, যিখন বহুত বেছি ইম্পৰ্টেণ্ট হয়। NCERT গোটেই কিতাপৰ কথাখিনি ইয়াত ধুনীয়াকৈ লিখা আছে। মই যিকেইখন কিতাপ পঢ়ি আছোঁ বৰ্তমান, লুচেণ্টৰ জেনেৰেল নলেজখন আছে মোৰ ওচৰত, অসমীয়াৰ বুকৰ 2022 এডিশ্যনখন আছে, আৰু এখন আছে যিহেতু এইখন কিতাপ বেষ্ট অন NCERT পেটাৰ্ণ। যদি আপোনালোকে ইংলিছ মিডিয়ামত পঢ়িবলৈ বিচাৰে, এইখন গোটেইখন ইংলিছতে আছে, আৰু এইখন অনলি NCERT বেষ্টত বনোৱা হৈছে, তৰুণ গোৱেলৰ। এখন বহুত ভাল কিতাপ। যিসকলে ইংলিছত প্ৰিপেৰেশ্যন চলাই আছে ADR ৰ কাৰণে, এইখন কিতাপ খুবেই বেষ্ট। বহুত কনচেপ্ট ৱাইজ বস্তুখিনি ফটো এখন সোমাই আছে, কনচেপ্ট ৱাইজ ইয়াত বহুত ধুনীয়াকৈ দিয়া আছে, আৰু মই এনেকৈ যিখিনি পঢ়িছোঁ মই এনেকৈ হাইলাইট কৰি গৈছোঁ। হিষ্ট্ৰী এনচিয়েণ্ট ইণ্ডিয়া গোটেই ধুনীয়াকৈ ইয়াত পাব আপোনালোকে। এইখন আপোনালোকে মাষ্ট ল'ব পাৰে। এইখন বহুত ধুনীয়া হয় কিতাপখন। এইখন মই অনলাইনৰ পৰা ফ্লিপকাৰ্টৰ পৰা কিনিছিলোঁ। মেবি কিমান লৈছিলে পাহৰিলোঁ। আছাম ইয়াৰ বুক, এখন 2022 চনৰে। ইয়াত মই এনেকৈ ইম্পৰ্টেণ্টখিনি এনেকৈ গছ লগাই লিখিও ৰাখিছোঁ, আপোনালোকক দি দিম। যিহেতু অসমৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে ইয়াত ধুনীয়াকৈ আছে, নায়কৰ কেনেদৰে হৈছিল ভিডিঅ'খিনি, সকলোখিনি মই দিম। আজি নোটখিনি বহুত ধুনীয়াকৈ ইয়াত আচলতে কথাখিনি দিয়া আছে। এইখনৰ ওপৰত আপোনালোকে অসমৰ বিষয়ে পাব, আপোনালোকে অসমৰ নদ নদী ধুনীয়াকৈ লিখা আছে। যিহেতু কিন্তু মাজে মাজে ইয়াত ভুলো আছে, যাৰ কাৰণে মই ইউটিউব বা অন্য কিতাপৰ সহায়ো লওঁ। কিতাপখনৰ ৰিভিউ বুলিবলৈ বেষ্ট অন NCERT পেটাৰ্ণ জেনেৰেল নলেজ 2024, আৰু লিখিছে তৰুণ গোৱেল, এক্স এডুকেটৰ আন একাডেমি আছে। ইয়াত কণ্টেণ্টখিনি ধুনীয়াকৈ আছে। হিষ্ট্ৰী, এনচিয়েণ্ট ইণ্ডিয়া, মেডিভেল ইণ্ডিয়া, মডাৰ্ণ ইণ্ডিয়া আৰু জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান ইকনমি, জেনেৰেল ছায়েন্স, জেনেৰেল নলেজ, এইখিনি গোটেইখিনি পাব ধুনীয়াকৈ। আৰু ইউনিয়ন বাজেটৰ ওপৰত 2023-24, আৰু এইখিনিৰ পৰা আৰম্ভ হ'ল হিষ্ট্ৰী এনচিয়েণ্ট ইণ্ডিয়া। মই বাৰু পঢ়িলোঁ অলপ, সেইকাৰণে হাইলাইট কৰি থোৱা আছে। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, চাইটছ অফ হাৰাপ্পান চিভিলাইজেশ্যন, বেদিক পিৰিয়ড, এইখিনি ধুনীয়াকৈ আছে। আৰু যদি আপোনালোকে চাই, এইখিনি মহাত্মা গান্ধীৰ যিখিনি এৰা, গান্ধী এৰা, এইখিনি ধুনীয়াকৈ আছে। খিলাফত মুভমেণ্ট, জালিয়ানৱালাবাগ মাষ্ট, ধুনীয়াকৈ আছে। এইখিনি স্বৰাজ পাৰ্টি ক'ত কেতিয়া গঠন হৈছিল, অভাৰঅল কিতাপখন ভালেই হয়। জিঅ'গ্ৰাফীও ধুনীয়াকৈ আছে আপোনাৰ গোটেই এছিয়ানৰ বিষয়ে। এই কিতাপখিনি আপোনালোকে 6ৰ পৰা যদি 10লৈকে আপোনালোকৰ ওচৰত কিতাপ নাই, এই কিতাপখন কিনি পেলাই আপোনালোকে পঢ়িব পাৰে। যদিহে 6ৰ পৰা 10লৈকে আপোনালোকৰ NCERT পেটাৰ্ণৰ কিতাপ নাই, তো এইখন কিতাপ আপোনালোকৰ কাৰণে বেষ্ট হ'ব। ইয়াত গংগা নদী ক'ৰ পৰা, সুতলেজ নদী ক'ৰ পৰা উৎপত্তি হৈছে, কৃষ্ণা নদী এনেকৈ গোটেইখিনি আছে, ক'ত পৰিছে, ক'ৰ পৰা উৎপত্তি হৈছে, এনে ভাংগাৰ, খাদাৰ, ইষ্টাৰ্ণ ৱেষ্টাৰ্ণ ঘাট, গোটেইখিনি পাব। আপুনি ফৰেষ্ট, যিখিনি ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্টৰ কথা, ফৰেষ্ট ইন ইণ্ডিয়া, ইণ্ডিয়াৰ ফৰেষ্টখিনিৰ কথা ধুনীয়াকৈ আছে। এনেকৈ এইখনো কিতাপ বেয়া নহয়। এইখিনি মই ফ্লিপকাৰ্টৰ পৰা কিনিছিলোঁ। অভাৰঅল কিতাপখিনি এইখিনি গোটেইখিনিয়ে ভাল। মই যি নোট বনাই আপোনালোকক বাৰু দি যাম। আৰু এইখন লুচেণ্ট জেনেৰেল নলেজ, এইখনতো আপোনালোকে জানেই সকলোৱে। এইখনতো গোটেইখন কভাৰ কৰিব পাৰিলে আপোনালোকৰ আৰু একো টেনশ্যনেই নাই। ইয়াত মিছেলেনিয়াখিনি আছে, ফাৰ্ষ্ট ইন ইণ্ডিয়া মেল ফিমেল, গোটেইখিনি ইয়াত ধুনীয়া। ইয়াত যিখিনি বিশেষকৈ ডাৰ্ক কালাৰ কৰি থোৱা
এৰিয়া যিখিনি কথা ইয়াত ডাৰ্ক কৰি থোৱা থাকে সেইখিনি কথা এইখন কিতাপৰ বহুত ইম্পৰ্টেণ্ট যিখিনি মানে পিংক কালাৰ কৰি থোৱা থাকে ডাৰ্ক পিংক কালাৰ এনেকৈ পিংক কালাৰ কৰি বক্স বনাই থোৱা থাকে এই কিতাপখনৰ সেইখিনি বহুত ইম্পৰ্টেণ্ট সেইখিনিতো একদম এৰি থৈ নাযাব এবাৰ হ'লেও চকু ফুৰাই যাব পৰীক্ষাৰ আগত নেক্সট অসমীয়াৰ বুক এখন সকলোৰে ওচৰত চাগে আছেই এইখনৰ ওপৰত আৰু ভিডিঅ' দিম মই এইখনৰ পৰা কি নোট বনাওঁ আৰু এইখন আহিছিলে লগত ফ্ৰী যে এই ফ্ৰী কিতাপখনো কিন্তু বেয়া নহয় এইখনতো ইমান ধুনীয়াকৈ আছে কথাবোৰ দেখাম মই সেইখিনি ইয়াত অনলি পইণ্ট আউট কৰা আছে ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ বিষয়ে বহুত ধুনীয়াকৈ আছে